নমস্কাৰ Xofura Sorar নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজি আমি কথা পাতিম চীন দেশৰ কিছুমান অদ্ভুত নিয়মৰ বিষয়ে চীন এনেকুৱা এখন দেশ যিয়ে সমগ্ৰ বিশ্বকৈ আজি ইণ্ডাষ্ট্ৰিয়েল সাৰ্ভিস প্ৰভাইড কৰে হাই কোৱালিটিৰ পৰা লো কোৱালিটি লৈ বহু কম এনেকুৱা বস্তু আছে য'ত আপুনি মেড ইন চাইনা লিখা নাপাব কিন্তু আপুনি জানেনে সমগ্ৰ বিশ্বতে নিজৰ সামগ্ৰীৰে ছাপ পেলোৱা চীনে বহুত প্ৰাইভেচি মেইনটেইন কৰি চলে আমি প্ৰতিদিনে ব্যৱহাৰ কৰা বহুতো ওয়েবসাইট আৰু এপ্লিকেশন চীনত চলাব নোৱাৰি কিয়নো চীনে ইমান প্ৰাইভেচি মেইনটেইন কৰে আৰু বহুতো জনপ্ৰিয় এপ হিহঁতৰ দেশত নিষিদ্ধ হোৱাৰ কাৰণ কি সেই বিষয়ে কিছু কথা আলোচনা কৰিম আজি তেন্তে আহক আমি ভিডিঅ'টিলৈ আগবাঢ়ি যাওঁ আমি সকলোৱে জানো যে চীন দেশৰ চৰকাৰ প্ৰতিটো ক্ষেত্ৰতে বহুখিনিয়ে কঠোৰ তাত ইমানেই বেছি নিয়ম কানুন আছে যাক আমাৰ সহজে বিশ্বাস কৰিবলৈ টান লাগে আৰু এই নিয়ম কানুনৰ ভিতৰত যদি আমি চীনত ইন্টাৰনেটৰ ব্যৱহাৰৰ কথা ক'বলৈ যাওঁ তেনেহলে গোটেই পৃথিৱীৰ ইন্টাৰনেট ব্যৱহাৰ আৰু চীনৰ ইন্টাৰনেট ব্যৱহাৰ সম্পূৰ্ণৰূপে পৃথক প্ৰতিখন দেশৰ চৰকাৰে নাগৰিকৰ কাৰণে ইন্টাৰনেট ব্যৱহাৰৰ ক্ষেত্ৰত কিছুমান নিয়ম বান্ধি দিয়ে যাক ইন্টাৰনেট সেন্সৰশিপ বুলি কোৱা হয় য'ত দেশৰ নাগৰিকে ইন্টাৰনেটত কি চাব কি নাচাব তাক চৰকাৰে নিয়ন্ত্ৰণ কৰে চৰকাৰে নিজৰ দেশখনক বচাবলৈ কিছুমান ওয়েবসাইট ব্লক কৰি ৰাখে আৰু এই ক্ষেত্ৰত চীনে বহুখিনি ডাটা আৰু এপ বন্ধ কৰি ৰাখিছে এইখিনিলৈকেতো ঠিকে আছে কিন্তু আচৰিত কথা যে কিছুমান জনপ্ৰিয় ইন্টাৰনেট সাইট যেনে গুগল ইউটিউব ফেসবুক টুইটাৰ যি নহলে আমাৰ দৈনন্দিন জীৱন সুচল নহয় হেয়াও চীনত নিষিদ্ধ এতিয়া এই নিষিদ্ধতা কিয় ইমান আছে চীনত তাৰ আজিলৈ কোনেও সঠিক উত্তৰ বিচাৰি পোৱা নাই যদিহে এই বিষয়ত চীনক সোধা যায় চীনে কয় যে এই ওয়েবসাইটবোৰে বহু বেছি নেগেটিভিটি বিয়পায় যি হিহঁতৰ নৱপ্ৰজন্মৰ কাৰণে ক্ষতিকাৰক আৰু হিহঁতৰ নৱপ্ৰজন্মক মিছলিড কৰা সাইটবোৰ হিহঁতে দেশত চলাব নিদিয়ে যিটো সম্পূৰ্ণৰূপে মিছা আৰু আপোনাৰ মোৰ দৰে এই কথা কোনেও মানি নলয় চীনে হিহঁতৰ দেশত ফেসবুক টুইটাৰ আদি সোশ্যাল মিডিয়া নচলোৱাৰ প্ৰথমটি কাৰণ হ'ল হিহঁতে হিহঁতৰ জনসাধাৰণক ফ্ৰীডম অফ স্পীচ দিব নোখোজে আমাৰ দেশত কোনোবাই কাৰোবাৰ বিপক্ষে ক'বলৈ বা কাৰোবাক উপলুঙা কৰিবলৈ সোশ্যাল মিডিয়াৰ সহায় লয় যেনে কোনোবাই চৰকাৰৰ বিৰুদ্ধে কিবা ক'বৰ কাৰণে সোশ্যাল মিডিয়া ব্যৱহাৰ কৰে যিটো চীন চৰকাৰে কেতিয়াও হিহঁতৰ দেশত হ'বলৈ নিদিয়ে চীন চৰকাৰে হিহঁতৰ জনসাধাৰণক এনেকুৱা সুবিধা নিদিয়ে যে হিহঁতৰ জনসাধাৰণে চৰকাৰৰ বিৰুদ্ধে কিবা ক'ব পাৰে দ্বিতীয়টো কাৰণ হ'ল এই প্ৰায়বোৰ এপে আমেৰিকা বা ইউৰোপৰ চীন দেশৰ নহয় আৰু চীনে বেলেগ দেশৰ এপ ব্যৱহাৰ কৰি বেলেগ দেশক ধনবান কেতিয়াও নকৰে তৃতীয়টি কাৰণ হ'ল চীন দেশৰ জনসাধাৰণে ইন্টাৰনেটত কি সাৰ্চ কৰিছে কি ডাউনলোড কৰিছে এই সকলোখিনিৰ ওপৰত চীন চৰকাৰে হেন চকু ৰাখে চীনত যেতিয়াই কোনোবাই ইন্টাৰনেটত কানেক্ট হয় লগে লগে সেই মানুহজন কানেক্ট হৈ যায় চীন চৰকাৰৰ লগত আৰু মানুহজনে ইন্টাৰনেটত কি ডাটা চালে হেয়া সকলোখিনি চীন চৰকাৰে গম পাই যায় কিন্তু যদিহে বেলেগ দেশৰ ওয়েবসাইট বা এপ ব্যৱহাৰ কৰি মানুহে তথ্য চাই তেনেহলে এই গোটেইখিনি তথ্য পাই যাব বেলেগ দেশৰ চৰকাৰে যিটো চীন চৰকাৰে কেতিয়াও হ'ব নিদিয়ে এতিয়া আহো মুখ্য কাৰণটিলৈ আমি আমাৰ আগৰ ভিডিঅ'টো কৈছো কেনেকৈ চীনে আজি সমগ্ৰ বিশ্বতে নিজৰ মাৰ্কেট প্লেস বনাইছে এয়া যে গুগল ইউটিউব ফেসবুক টুইটাৰ আদি আছে এয়া সকলো আজি একোটা বিজনেস প্লেটফৰ্ম হৈ পৰিছে যাৰ দ্বাৰাই প্ৰতিদিনে লক্ষাধিক প্ৰডাক্টৰ এডভাৰটাইজমেন্ট হয় আৰু কোটি কোটি টকাৰ প্ৰডাক্ট বিক্ৰী হয় যদিহে এই এপবোৰ চীনত ব্যৱহাৰ হয় তেন্তে আমি পোৱা এডভাৰটাইজমেন্টবোৰ চীনৰ মানুহেও পাব আৰু লাহে লাহে চীনৰ মানুহে বাহিৰৰ দেশৰ প্ৰডাক্ট কিনা আৰম্ভ কৰিব যদিহে এনেকুৱা হয় তেতিয়া হলে চীনৰ নিজা প্ৰডাক্টৰ বিক্ৰী কিছু হলেও কমিব আৰু ই হিহঁতৰ অৰ্থনীতিত দুৰ্বল কৰিব পাৰে মানে চীনে বেলেগক বস্তু বিক্ৰীহে কৰিব কিন্তু বেলেগ দেশৰ বস্তু কিনি আৰু তাক ব্যৱহাৰ কৰি বেলেগ দেশ কেতিয়াও চহকি নকৰে লাগিলে হিহঁতে নিজক লগা বস্তু নিজে বনাই ল'ব এতিয়া আমি বুজি পালো চীনে কিয় গুগল ফেসবুক ইউটিউব টুইটাৰ জিমেইল এইবিলাক ব্যৱহাৰ নকৰে কিন্তু এটা কথা ঠিক যে আজিৰ আধুনিক জীৱন যাত্ৰাত এই কেইটা এপ নোহোৱাকৈ চলাটো প্ৰায় সম্ভৱেই নহয় তেনেস্থলত চীন কেনেকৈ চলিছে বাৰু চীনে এই প্ৰতিটো এপৰ কাৰণে একোটা বিকল্প এপ বনাই লৈছে আৰু হেয়া ব্যৱহাৰ কৰি চলি আছে আমি যিকোনো ইনফৰমেশনৰ কাৰণে গুগল ব্যৱহাৰ কৰো হিহঁতে গুগলৰ পৰিৱৰ্তে ৱাইডু বুলি এটা এপ ব্যৱহাৰ কৰে যিকোনো ভিডিঅ' চাবলৈ আমি ব্যৱহাৰ কৰা ইউটিউবৰ ঠাইত হিহঁতে ইউটিউবৰ দৰে সেম টু সেম এপ ব্যৱহাৰ কৰে যাৰ নাম হ'ল ইউকো
আমি অনলাইন শ্বপিঙৰ কাৰণে এমাজন, ফ্লিপকাৰ্ট, স্নেপডিল আদি ব্যৱহাৰ কৰোঁ, কিন্তু সিহঁতে আলিবাবা ব্যৱহাৰ কৰি অনলাইন শ্বপিং কৰে। ঠিক তেনেদৰে ফেচবুকৰ কাৰণে ৰেন, টুইটাৰৰ কাৰণে ৱেইবো আৰু হোৱাটছএপৰ কাৰণে সিহঁতে ব্যৱহাৰ কৰে উইচেট। আনকি আমি মেইল কৰিবৰ কাৰণে ব্যৱহাৰ কৰা জিমেইলৰ পৰিৱৰ্তে সিহঁতে ব্যৱহাৰ কৰে কিউ মেইল। এই যিমানখিনি এপৰ কথা ক'লোঁ সেয়া কেৱল চীনতেই নহয় বৰঞ্চ বাহিৰৰ দেশতো ব্যৱহাৰ হয়। আৰু এই এপ ব্যৱহাৰ কৰা প্ৰতিটো মোবাইলত থকা গোটেইখিনি ডাটা আজি চীন চৰকাৰৰ হাতত আছে। আৰু চীন চৰকাৰৰ চতুৰালিৰ প্ৰতি লক্ষ্য ৰাখিয়ে বহুকেইখন দেশে চীনা বহুখিনি এপ আৰু ৱেবছাইট আজি বেন কৰি দিছে। এইখিনি আছিল কিছু কথা চীন দেশৰ ইণ্টাৰনেট চেঞ্চৰশ্বিপৰ ওপৰত। আশা কৰোঁ ভিডিঅ'টিৰ পৰা আপুনি কিছু হ'লেও কথা জানিব পাৰিলে। যদিহে ভাল লাগিছে ভিডিঅ'টি লাইক কৰক আৰু অনুগ্ৰহ কৰি ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰক। আৰু আমাক ছাপোৰ্ট কৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।